জীয়াই আছে জুবিন গাৰ্গ ৰৈ ৰৈ বিদালেৰ মুক্তিৰ দিনাহে অসম পাবহি জুবিন কফিনৰ ভিতৰত জুবিনৰ মমেৰে বনোৱা ডেমি চৰিত্ৰ এটাহে আহিছিল এনেকুৱা লাগিছে যোৱা এমাহে আমি কান্দি থকাৰ কাৰণটো একেবাৰে অনৰ্থক আছিল যেন মৃত্যুৰ দৰে কথা এটাত আমি যিমান মৰ্মাহত হলো আন কিছুমান মানুহে বিষয়টো বৰ গভীৰকৈ যেন লোৱাই নাই আচলতে আমি সাধাৰণ মানুহখিনিক বাদ দি ঘটনাৰ লগত জড়িতসকলে যেন কথাটো গম পায় এখন চিনেমাৰ প্ৰমোচনৰ বাবেহে যেন এই গোটেই নাটকখন কৰি আছে নাটকৰ লগত সমগ্ৰ পৃথিৱীক সাঙুৰি লোৱা হল নহলে কেনেকৈ কোনোবাই কব পাৰিলে এছআইটিৰ ৰিজাল্টত যি ওলাব সেয়া আমি ভাবি থকাতকৈ বেলেগ কেনেকৈ পাৰিছে কেমেৰাৰ আগত হাঁহি হাঁহি পাইপ দিব মৃত্যুৰ সময়ৰ একো ভিডিঅ' আমি চাবলৈ পোৱা নাই পানীত উপগি থকাটোৰ পাছত এটাও ভিডিঅ' দিয়া নাই কিয়